বন্ধুসকল আজি আপোনালোকলৈ এটা আগবঢ়াম ব্লগটো হৈছে অলপ ব্যতিক্ৰমী ৰাসৰ ব্লগ এটা আপোনালোকলৈ আগবঢ়াম ৰাসৰ ভিডিঅ' হৰিদাহঁতৰ ঘৰত বিশিষ্ট ভাৱৰীয়া আপোনালোকে সকলোৱে চিনি পায় ভাওনা জগতৰ বা ৰাস জগতৰ হৰি হাজৰিকা দাহঁতৰ ঘৰলৈ যাওঁ বগীদললৈ তাত ৰাস আজি পাতিছে তাৰে আপোনালোকৰ এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে চাই থাকক শেষলৈকে কেনেকুৱা লাগে জনাব ভাল লাগিলে এনেকুৱা ধৰণৰ কণ্টেণ্টসমূহ আগলৈ আপোনালোকক আৰু দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ আহি আমি পাই গ'লোঁ হৰিদাহঁতৰ ঘৰত মই ঋতুৰাজ শান্তনু আৰু জাননী আছোঁ যি গায়ন বায়ন শোভাযাত্ৰা কৰিব শোভাযাত্ৰাত গায়ন বায়ন কৰিবলৈ বুলি মানিছে আমি প্ৰস্তুত হ'লোঁ সাজু হ'লোঁ অঞ্চুদা আছে আমাৰ গুৰু তাৰপৰা এতিয়া শোভাযাত্ৰা কৰিম 7 কিলোমিটাৰমান শোভাযাত্ৰা কৰিম বুলি শোভাযাত্ৰাৰ ভিডিঅ' আগবঢ়াব নোৱাৰিলোঁ যিহেতু গায়ন বায়নত ব্যস্ত হৈ থাকিব লগা হ'ল আজি জোনমণি বাপ আছে আমাৰ আজি নামত নাম ল'ব জোনমণি বাপে ডিগবৈৰ পৰা আহিছে তেনেকৈ আমাৰ অনুষ্ঠানভাগী দিনৰ অনুষ্ঠানভাগী সফল ৰূপায়ণ হ'ল খুব সুন্দৰভাৱে হ'ল এতিয়া ৰাতিলৈ হৈছে ৰাস হ'ব আৰু অলপ খন্তেক পিছতে সৌখিনিতে আছে আমাৰ ৰাসৰ মণ্ডপটি তাতে আজি ৰাস হ'ব গৈ আছোঁ লগত আছে আমাৰ অনুৰাগ আছে আৰু অংশুমান আছে লগতে আমি গৈ আছোঁ যিটো ভিডিঅ'টো মানে বেক কেমেৰা আদি কৰা ৰাসৰ এই সম্বৰ্ধনা জ্ঞাপন কৰি আছে যিহেতু খুব সোনকালৰ পৰা ৰাস আৰম্ভ হ'ব সম্বৰ্ধনা জ্ঞাপন কৰি আছে এতিয়া সন্মান জনাবলৈ পাই আমি অতিশয় আনন্দিত কাষত মেকআপ কৰি আছে ধুনীয়াকৈ টনি দাই কৰি আছে কাক কৈ আছে মেকআপক কৈ আছে তাৰপৰা ৰূপম দাই কৰি আছে মেকআপ শ্যামকানু আমি গোটেইখিনি ৰাজদীপ দা কালগতো গাব ৰাজদীপ দা ৰৈ আছে মেকআপ কৰিবলৈ তেনেকৈ গোটেই ৰাসৰ দৃশ্যসজ্জা ৰূপসজ্জা কৰি আছে শ্যামকানু ড্ৰেছ ভাণ্ডাৰ শ্যামকানু গোটেই মেকআপ শ্যামকানু গোটেইখিনি প্ৰায় মেক্সিমাম শ্যামকানুৰে এফালে জোনমণি বাপ আছে জোনমণি বাপে কিবা এষাৰ কৈ আছে জোনমণি বাপৰ ওচৰলৈ যাওঁ কিবা এষাৰ ক'ব কি কয়নো কিবা এষাৰ ক'ব কিবা এখন ভাষণ দি আছে কিবা এটা জোনমণি বাপৰ ওচৰলৈ যাওঁ জোনমণি বাপ ডিগবৈৰ পৰা আহিছে জোনমণি বাপ এই কিবা এষাৰ কৈ আজি ৰাসৰ কেলিগোপাল নাট প্ৰদৰ্শন কৰিব সকলোৰে শুভেচ্ছা জনাইছোঁ লগতে আজি আমাৰ মাজত উপস্থিত আছে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভীশ্বৰ তেখেতৰ মুখে আজি আমি শুনিম আধ্যাত্মিক তত্ত্ব আধ্যাত্মিক কথা আৰু তাৰ লগে লগেই তাৰ নাটকখনৰ অভিনেতা অভিনেত্ৰীসকলে খুব সুন্দৰকৈ অভিনয় কৰা আজি নাট উপভোগ কৰিম গতিকে সকলোকে সহযোগিতা আমি কামনা কৰিছোঁ চাই থাকিব আপোনালোকে শেষলৈকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে ৰাসৰ আপোনালোকৰ ভিডিঅ' আগবঢ়াম আপোনালোকলৈ ভিডিঅ'টো আছে কংস চৰিত্ৰ ৰূপায়ণ কৰিছে আমাৰ হৰি হাজৰিকা দাই খুব সুন্দৰভাৱে ৰূপায়ণ কৰিছে চৰিত্ৰটি আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ' পাব ভিডিঅ'টি মধ্যে আপলোড কৰা আছে বাৰু এটা তথাপিও ৰাসৰ গ্ৰীণ ৰুমত এয়া মেকআপ কৰি আছে ৰূপম দা টনি দা সেইফালে ৰাজদীপ দাও মেকআপ কৰি আছে খন্তেক পিছতে ৰাজদীপ দাও ওলাব লাগিব ৰাজদীপ দাও গাব কালগতো গাব ৰাজদীপ দাও মেকআপ কৰিব ৰাজদীপ দাও ওলাব চাই থাকক মই ভিডিঅ' আপোনালোকলৈ আগবঢ়াম যিমানখিনি পাৰোঁ ৰাস কেনেকুৱা হ'ল আপোনালোকলৈ আগবঢ়াম চাই থাকক কিবা আশা কৰি দিয়ক নমস্কাৰ আজি বগীদৌল পানীচকীত এদিনীয়া কাৰ্যসূচীৰে হেৰি পাতিছে আপোনাৰ কেলিগোপাল নাটভাগী প্ৰদৰ্শন কৰি গৈছোঁ গতিকে সকলোৱে আশীৰ্বাদ কৰিব আমি প্ৰথমবাৰ শেষলৈকে ইয়াতে ধুনীয়াকৈ পৰিচালনা কৰিছে ভাল লাগিছে কেনেকুৱা লাগিছে পৰিৱেশ খুবেই ভাল লাগিছে আৰু শেহতীয়া ৰাস আৰু ভাল লাগিছে এইবাৰ যিহেতু COVID-19ৰ বাবে ৰাসখন কৰিব নাপালোঁ আমাৰ নিজৰ স্থায়ী ৰাসভাগী এইবাৰ আমি স্থগিত ৰাখিবলগীয়া হ'ল গতিকেলৈ এইখন ৰাস আমাৰ কিবা ভগৱন্তই মানে আমাক বিচাৰিছে কাৰণে আমি পালোঁ বহুত ভাল লাগিছে হৰিদাই যিহেতু ঘৰতে মেকআপ কৰিছে হৰিদাহঁতৰ ঘৰলৈ আহিলোঁ ঘৰতে আছিলোঁ অথনিবা বাৰু হৰিদাহঁতৰ ঘৰলৈ আহিলোঁ হৰিদাক চাই যাওঁ বোলো মেকআপত কেনেকুৱা গেটআপ কেনেকুৱা লাগিছে মেকআপটো কেনেকুৱা চাই যাওঁ বোলো অনুৰাগ আছে সেইজন আমাৰ অংশুমান গোটেই তিনিজন বন্ধুৱে আমি চাবলৈ হৰিদাৰ ওচৰলৈ আহিলোঁ এতিয়া চাওকচোন চাবলৈ ৰাস চাবলৈ কেনেকুৱা লাগিছে ভাল লাগিছে আজি ৰাস চাবলৈ আহিলোঁ শেহতীয়া ৰাস তাতে শেহতীয়া ৰাস যিহেতু চব চিনাকি আৰু ভাল লাগিলে আপোনালোকেও চাই থাকক আমাৰ লগত আছে আজি হেৰিত ৰাসত গাব বসুদেৱ গাব ৰাহুল দা কলেজ চিনেমাত বিষ্ণু হোৱা আপোনালোকে দেখি থাকে আমাৰ পেজতে দেখি থাকে কিবা আশা কৰি দিয়ক কেনেকুৱা লাগিছে নমস্কাৰ মই অসমবাসী ৰাইজৰ আগত সশ্ৰদ্ধ প্ৰণিপাত দিছোঁ আজি আমি ৰাসৰ কংসালয় ভাগি বসুদেৱ চৰিত্ৰটো ৰূপায়ণ কৰিব লৈছোঁ সমূহ অসমবাসী ৰাইজে আগতে গানজনে বসুদেৱ নাই এইবাৰ প্ৰথম প্ৰয়াস শেহতীয়া ৰাস কেনেকুৱা লাগিছে বঢ়িয়া ধন্যবাদ
আমাৰ এজন দুৰ্দান্ত ভাৱৰীয়া মানে তেওঁ বিষ্ণু খুব সুন্দৰভাৱে ৰূপায়ণ কৰে বিষ্ণু ভাও কৃষ্ণ ভাও তেওঁ সদৌ অসম ভাওনা প্ৰতিযোগিতাত বিষ্ণুৰ চৰিত্ৰত শ্ৰীকৃষ্ণ বৈকুণ্ঠ পাৰত কৃষ্ণৰ চৰিত্ৰত শ্ৰেষ্ঠ ভগৱান অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ খুব ধুনীয়া ভাও কৰে আজি বসুদেৱ গাব আজি বসুদেৱো তেওঁ খুব সুন্দৰভাৱে ৰূপায়ণ কৰিব বুলি আমি আশাবাদী আপোনালোকক চাই থাকিবচোন ভিডিঅ' আপোনালোকক বসুদেৱৰ ভিডিঅ' আপোনালোকক আগবঢ়াম আজি মই কংসৰ ভাও ৰূপায়ণ কৰিব বিশিষ্ট ভাৱৰীয়া আমাৰ হৰি হাজৰিকাত আজি হৰি হাজৰিকাৰ ঘৰতে আছোঁ এতিয়া কিবা এটা কৰিম নমস্কাৰ পোনপ্ৰথমতে সকলোলৈ মই মোৰ সেৱা জনাইছোঁ আজি এই শৰৎকালৰ শেষৰখন ৰাস আজি বগীদল পাঞ্চকী গাঁৱত মোৰ নিজা গাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে কেলিগোপাল নাট আৰু তাত আজি পুনৰবাৰ এক কংসৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ আশা কৰোঁ আপোনালোকে সঁহাৰি আগবঢ়াব আৰু প্ৰান্তিকৰ যি চেনেলটো আছে মেকআপ কৰি হ'ল এতিয়া ড্ৰেছ পিন্ধি আছে এই বিজয়দাই ড্ৰেছ পিন্ধাত অলপ সহায় কৰি দিছে বিজয়দাও এজন খুব সুন্দৰ ভাও কৰে খুব ধুনীয়া ভাও কৰে বিজয়দাও পিন্ধাই আছে হ'বলৈ হ'ল আৰু মোটামুটি হৈছেগৈ আৰু যথেষ্ট ৰাহুল দাকো পিন্ধাই আছে আমাৰ পাৰ্থদা আৰু অনুৰাগে সহায় কৰি আছে ৰাহুল দাক পিন্ধোৱাত তেনেকৈ হৈছেগৈ সকলোখিনি ৰাস অলপ পিছতে আৰম্ভ হ'ব আৰু ৰাসৰ শেহতীয়া ৰাস যিহেতু সকলো উৎকণ্ঠা আছে চাই থাককচোন বাৰু এইফালে আছোঁ গোটেইকেইজনে ফটো এখন মাৰিলোঁ ৰাহুল দাৰ লগত অনুৰাগ অংশুমানে একেলগে তাৰপিছত তেনেকৈ মেকআপ হৈ গ'ল আজি অংশুদাই আমাৰ বায়ন নকৰে অংশুদাই গাব অকুৰ গাব সেইফালে শুভন দাই গাব উগ্ৰসেন ভাল লাগিব গোটেইখিনি একেলগে গাব Hasta